हेलो फ्रेंड মই আজি লৈ আহিছোঁ অসম টেটৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ কোৱেশ্চন গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে কৰক এটা লাইক আৰু যদি আপুনি মোৰ এই চেনেলত নতুন হয় তেনেহলে মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিয়ক কিয়নো মই আপলোড কৰা নতুন নতুন ভিডিঅ'সমূহ সকলোৰ আগতে পাই যাব আজিৰ ভিডিঅ'টো অসমৰ পুৰণি নাম প্ৰাগজ্যোতিষ আৰু সেই প্ৰাগজ্যোতিষৰ পৰা কেনেকৈ কামৰূপ আৰু কামৰূপৰ পৰা কেনেকৈ অসম হল সেই বিষয়ক লৈ আজিৰ ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আজিৰ প্ৰথম প্ৰশ্নটো হল প্ৰাক ঐতিহাসিক যুগত অসমৰ নাম কি আছিল প্ৰাক ঐতিহাসিক যুগত অসমৰ নাম আছিল প্ৰাগজ্যোতিষ কেতিয়াৰ পৰা প্ৰাগজ্যোতিষ ৰাজ্যখনৰ নাম কামৰূপ নামেৰে জনাজাত হয় নৰকাসুৰৰ ৰাজত্বৰ শেষৰ ফালৰ পৰা প্ৰাগজ্যোতিষ ৰাজ্যখনৰ নাম কামৰূপ ৰূপে জনাজাত হয় কেতিয়াৰ পৰা কামৰূপ ৰাজ্যখনৰ নাম অসম নামেৰে পৰিচিত হয় খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ প্ৰথম ভাগৰ পৰা অৰ্থাৎ আহোমসকলে ৰাজত্ব কৰাৰ সময়ৰ পৰা কামৰূপ ৰাজ্যখনৰ নাম অসম নামেৰে পৰিচিত হয় হৰগৌৰী সংবাদ গ্ৰন্থত কামৰূপৰ ভাগ কেইটা হৰগৌৰী সংবাদ গ্ৰন্থত কামৰূপৰ ভাগ 4টা ৰত্নপীঠ কামপীঠ স্বৰ্ণপীঠ আৰু সৌমাৰপীঠ চীনা পৰিব্ৰাজক হিউন চাঙৰ মতে কামৰূপৰ চাৰিসীমাৰ দৈৰ্ঘ্য কিমান চীনা পৰিব্ৰাজক হিউন চাঙৰ মতে কামৰূপৰ চাৰিসীমাৰ দৈৰ্ঘ্য হ'ল 1667 মাইল প্ৰাগজ্যোতিষ ৰাজ্যৰ প্ৰথম ৰজা কোন আছিল প্ৰাগজ্যোতিষ ৰাজ্যৰ প্ৰথম ৰজা আছিল মহিৰংগ দানৱ নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি আছিল নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম হ'ল ভৌম বংশ নৰকাসুৰে কাক বধ কৰি প্ৰাগজ্যোতিষৰ ৰজা হৈছিল নৰকাসুৰে ঘটক অসুৰক বধ কৰি প্ৰাগজ্যোতিষৰ ৰজা হৈছিল নৰকাসুৰৰ মৃত্যুৰ পিছত প্ৰাগজ্যোতিষৰ ৰজা কোন আছিল নৰকাসুৰৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ ভগদত্তই প্ৰাগজ্যোতিষৰ ৰজা আছিল বা হৈছিল কুৰুক্ষেত্ৰৰ যুদ্ধত ভগদত্তই কাৰ পক্ষত যুদ্ধ কৰিছিল কুৰুক্ষেত্ৰৰ যুদ্ধত ভগদত্তই কৌৰৱৰ পক্ষে যুদ্ধ কৰিছিল নৰকাসুৰৰ ৰাজত্বৰ সময়ত শোণিতপুৰৰ ৰজা কোন আছিল নৰকাসুৰৰ ৰাজত্বৰ সময়ত শোণিতপুৰৰ ৰজা আছিল বাণ ৰজা ভীষ্ম কোন ৰাজ্যৰ ৰজা আছিল ভীষ্ম কুণ্ডিল্য বা বিদৰ্ভৰ ৰজা আছিল কামৰূপত বৰ্মন বংশই কেতিয়া ৰাজত্ব কৰিছিল খ্ৰীষ্টীয় 4ৰ্থ শতিকাৰ পৰা 7ম শতিকাৰ মাজভাগলৈ কামৰূপত বৰ্মন বংশই ৰাজত্ব কৰিছিল বৰ্মন বংশৰ ৰজাসকলে কাৰ বংশধৰ বুলি পৰিচয় দিছিল বৰ্মন বংশৰ ৰজাসকলে ভগদত্তৰ বংশধৰ বুলি পৰিচয় দিছিল আজিৰ একেবাৰে শেষ প্ৰশ্নটো হ'ল বৰ্মন বংশৰ প্ৰথম ৰজাজন কোন আছিল বা বৰ্মন বংশৰ প্ৰথম ৰজাজনৰ নাম কি বৰ্মন বংশৰ প্ৰথম ৰজাজন হ'ল পৈক্ষ বৰ্মন থেংক ইউ